কবিতাৰ শিৰোনাম অপৰূপা। লেখক অনিল কুমাৰ ফুকন। অপৰূপা, হে অপৰূপা নাৰী, কোৱাচোন সঁচাই কোন বাৰু তুমি? তুমি সৰ্বৰ পৰা নামি অহা দেৱী নে পৰী, নে মৰতৰ মানসী কন্যা? কিয় বাৰু হাত পাউলি মাতিছা মোক, হৃদয়ত বোৱাই এক প্ৰেমৰ বন্যা? মই দূৰৰ পৰা উপভোগ কৰোঁ তোমাৰ অনন্য ৰূপ, তোমাৰ যৌৱনৰ চঞ্চলতাৰ খলকনি মই অনুভৱ কৰোঁ তোমাৰ ওঠৰ হাঁহি, ৰামধেনুৰ সাতোটা ৰঙৰ আবিৰখিনি তোমাৰ কোমল খোজত বাজে নুপুৰত জনজননী। কিদৰে বাৰু বৰ্ণনা দিওঁ তোমাৰ কপালৰ সেন্দুৰৰ চিকমিকনি? কেতিয়াবা ভাবোঁ তুমি যেন হিমালয়ৰ পৰা নামি অহা এটি প্ৰেমৰ জুৰি, নাচি বাগি মিলনৰে গীত গাই গাই সৰগী সুষমা ধাৰা মোৰ সেউজী ধৰণী। ডাৱৰৰ মাজে মাজে সেউজী বনৰ পাতে পাতে ফুলৰ পাহে পাহে অনুভৱচোন আহে মাথো তোমাৰেই বাবে। তুমি লুকাই লুকাই থাকা নেকি মোৰ হৃদয়ৰ কুহি কুহি, জীৱন বাটৰ প্ৰতিটো খোজে খোজে? কোনে বাৰু পিন্ধালে তোমাক সেউজীয়া সাজ, কোনে বাৰু আঁকি দিলে তোমাৰ মুখত যৌৱনৰে মাদকতা, যাৰ নাম লাজ? তুমি যেন জীৱনৰ এটি মিঠা সুৱাস, য'ত মই বিচাৰি পাওঁ জীয়াই থকাৰ অফুৰন্ত প্ৰেৰণা